কি খবৰ আপোনালোকৰ? সকলোৱে নিশ্চয় ভালে আছে আৰু মই মৌচুমী আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কৃষ্ণ জন্মাষ্টমীৰ আপোনালোকক বহুত শুভকামনা জনাইছোঁ আৰু জন্মাষ্টমী উপলক্ষে আজি মই ল'ৰাক অলপমান সজাই দিছিলোঁ। মানে তাৰ স্কুলৰ পৰা কৈছিলে সজাই দিবৰ কাৰণে, তাৰে অকণমান ভিডিঅ' ক্লিপ আছে মোৰ লগত, তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মানে যেতিয়া সজাই আছিলোঁ তেতিয়া ভিডিঅ' কৰিবলৈ নহ'লে, তাৰপিছত তাক সজাই হোৱাৰ পিছত অকণমান ভিডিঅ' কৰিছিলোঁ, তাকে আপোনালোকৰ আগত আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব আৰু সকলোৱে ভালে থাকিব, মোৰ চেনেলটো চাই থাকিব, বহুত মৰম দিব, আপোনালোকৰ আশীৰ্বাদ দিব যাতে আমি বহুত দূৰ আগুৱাই যাব পাৰোঁ, তাকে কৈছোঁ আৰু সকলোকে বহুত বিচাৰিছোঁ। যদি ভাল লাগে সকলোৰে মাজত শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আপোনালোকৰ মৰম আৰু আশীৰ্বাদ দিব, বেল আইকনটো দবাই ল'ব যাতে সকলোবোৰ ভিডিঅ'ৰ আপডেট আপোনালোকে পাই থাকে আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ দিব, তাকেই কামনা কৰিছোঁ। আৰু ব'লকচোন ভিডিঅ' এখন চাওঁ। কোৱা, এয়া আমাৰ শ্ৰেয়াঞ্চ আজি কি হৈছে? কৃষ্ণ হৈছে। কোনে বনাই দিলে তোমাক কৃষ্ণ? ভাল লাগিছেনে? লাজ কৰিছা নেকি? লাজ নকৰিবা দেই, নাই কৰা। তাই কৃষ্ণ কিয় হ'লা তুমি? কৃষ্ণ জন্মাষ্টমীৰ কাৰণে, ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন, সেইকাৰণে তোমাৰ কি হৈছে? স্কুলৰ পৰা কৃষ্ণ সাজিব কৈছে, এতিয়া সাজি পেলাই আমি স্কুলত ফটো দিম ন? অঁ, ফটো দিবা? অঁ, চিধাকৈ ৰখি থাকা, নাচি থাকিব নালাগে নহয়। আৰু তুমি হাতত কিয় তেনেকৈ আছা? কৃষ্ণৰ বাঁহী নিচিনাকৈ বাঁহী বজাইছে? অঁ, একো নহয়, চোৱা এইফালে, ভাল লাগিছে। মেকআপত কি লগাইছা? কি লগালা তুমি? নাই, কান্দিব নালাগে, মেকআপটো কৰেই। ভগৱান কৃষ্ণ হ'লে চবেই মেকআপ কৰে ধুনীয়া হ'বলৈ। ভগৱান কৃষ্ণ বহুত ধুনীয়া হয়নে নহয়? অঁ, সেইকাৰণে তুমি ধুনীয়া হৈছা, কান্দিব নালাগে। ভিডিঅ'টো ভাল লাগিলে আৰু ভিডিঅ' আপোনালোকক বহুত ধন্যবাদ। সকলোৱে ভালে থাকিব। আজিলৈ আহিছোঁ আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত আপোনালোকক আকৌ লগ পাম।